অৱশেষত আমি নাগশংকৰ শ্ৰী শ্ৰী নাগশংকৰ দেৱালয় মন্দিৰ উপস্থিত হৈছোহি। এয়া নাগশংকৰ শ্ৰী শ্ৰী নাগশংকৰ দেৱালয় বাহিৰৰ চোৱা। এয়া দোকান বজাৰসমূহ। এতিয়া আমি ভিতৰলৈ যাম। এয়া শ্ৰী শ্ৰী নাগশংকৰ দেৱালয় মূল প্ৰৱেশ দুৱাৰ। আমি এতিয়া ভিতৰলৈ যাম, আপোনালোকক সকলো দেখাই যাম। এয়া নাগশংকৰ মন্দিৰ দেৱালয়ৰ ভিতৰ চোৱা। আপোনালোকে এটো জেড আমি দেখাই যাম, আপোনালোকে ভালদৰে ভিডিঅ' উপভোগ কৰিব। এয়া আছে আমাৰ গণেশ মন্দিৰ। এয়া হৈছে নাগশংকৰ শ্ৰী শ্ৰী নাগশংকৰ দেৱালয়ৰ মূল দেৱালয় মন্দিৰ। আমি আপোনালোকৰ ওচৰলৈ যাব চেষ্টা কৰিম আৰু ভালদৰে আমি দেখাব চেষ্টা কৰি আছোঁ। আপোনালোকে ভিডিঅ'টো ভালকৈ চাই যাওক। এয়া হৈছে আমাৰ গোমাতা। এয়া মন্দিৰৰ মেইন দেৱালয়, আমাৰ নাগশংকৰ দেৱালয়, শ্ৰী শ্ৰী নাগশংকৰ দেৱালয়। এয়া পিছফালে আছে শ্ৰী শ্ৰী নাগশংকৰ দেৱালয় মূল কাৰ্যালয়। অৱশেষত আমি আহি উপস্থিত হ'লোহি মেইন যিটো আমি জেগা চাবলৈ বুলি আহিছিলোঁ আজি। এয়া নাগশংকৰৰ মূল পুখুৰী। এয়া হৈছে কাছ। মেইন বস্তু এয়াই, আপোনালোকে উপভোগ কৰি যাওক ভালদৰে। বহুত কাছ আছে ইয়াতে। বাপৰে, অতি সুন্দৰ। কমেও হাজাৰ কাছ ইয়াতে আছে, ৰখা হৈছে। খুব ধুনীয়া লাগিছে দেই। আপোনালোকে ভিডিঅ'টো ভালকৈ চাই যাওক। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে আমাক কমেণ্ট কৰি জনাব। আৰু এনেধৰণৰ ভিডিঅ' পাই যাবলৈ আমাৰ চেনেলটো আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। অৱশেষত আপোনালোকলৈ আমাৰ বিদায় লৈছোঁ। ধন্যবাদ। জয় আই অসম।